এই ঠাণ্ডাকালি আগতে মোৰ বিল আহে আপোনাৰ 1200, 1400, 1500 লৈকে। এতিয়া বৰ্তমান মোৰ এটা টকাও মই দিব লগা হোৱা নাই বিদ্যুৎ খৰচৰ নামত। নমস্কাৰ সকলোকে, আমি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি PM সূৰ্যঘৰৰ আণ্ডাৰত JMD ইঞ্জিনিয়াৰিংছে কৰি থকা সোলাৰ ৰুফটপ সিস্টেমৰ কিছুমান তথ্য আপোনালোকক দেখুৱাম আৰু তাৰ লগতে ষ্টেট সাবসিডিৰ লগত জড়িত যিবোৰ কুৱেৰি আছিল, ষ্টেট সাবসিডি এজন কনজিউমাৰে লাভ কৰে নে নকৰে আৰু কনজিউমাৰে ইনষ্টল কৰাৰ পাছত কেনেকুৱা ধৰণৰ লাভ পাইছে বা বেনিফিট কি আছে, তাৰ লগতে এজন কনজিউমাৰৰ আমি ফিডবেকো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া এজন কনজিউমাৰ আছে, তেওঁৰ ডেইলি জেনেৰেশ্যন হৈছে 12 ইউনিট। তেওঁৰ 3 কিলোৱাটৰ এইটো সোলাৰ ৰুফটপ ছিষ্টেম হয় আৰু 3 কিলোৱাটৰ মেক্সিমাম যিটো ষ্টেণ্ডাৰ্ড জেনেৰেশ্যন হয় 12 ইউনিট, সেই ফুল জেনেৰেশ্যন তেওঁ লাভ কৰিছে। যেতিয়া সোলাৰ এক্সপ'জাৰ ভাল থাকে তেতিয়া কনজিউমাৰজনে যিটো প্ৰডাকশ্যন পাব লাগে, তাৰ পৰা যিটো জেনেৰেশ্যন তেওঁ লাভ কৰে সম্পূৰ্ণৰূপে লাভ কৰিব। এতিয়া 12 ইউনিট জেনেৰেশ্যন হৈছে আৰু তেওঁৰ অভাৰঅল এটা মান্থত আমি যদি চাওঁ তেতিয়াহ'লে তেওঁৰ এৰাউণ্ড 354 ইউনিট জেনেৰেশ্যন হৈ আছে। এতিয়া আপোনালোকে মোবাইলটো যদি ৰ'টেট কৰি চায় স্ক্ৰীণখনত, এতিয়া এই মাই বিজুলী এপটোত দেখিছে যেতিয়া সোলাৰটো কমিশ্যন হৈ যায় তেতিয়াহ'লে ইয়াতে আপোনাৰ গ্ৰীণ ইণ্টাৰফেচটো আহি যায়। এজন কনজিউমাৰৰ আমি কনজাম্পশ্যন হিষ্ট্ৰী আপোনালোকক দেখুৱাইছোঁ ইয়াতে। আগৰ ভিডিঅ'টো দেখুওৱা হৈছিলে, ইয়াতে চাওক তেওঁৰ ডেইলি 0 ইউনিট কনজাম্পশ্যন হৈ আছে। ডেট মিনছ তেওঁ সোলাৰেদি ফুল্লি এডজাষ্ট হৈ আছে। পাৰ্টিকুলাৰ যিটো 7 ৰুপিজ দেখিছে এইটো হৈছে ফিক্স চাৰ্জ 3 কিলোৱাটৰ কাৰণে, আৰু ফিক্স চাৰ্জটো আপুনি সোলাৰ লগোৱা নলগোৱা কথা নাই, সকলোৰে বাবে থাকে। এতিয়া এইটোত যদি আপুনি বাৰ গ্ৰাফটো লক্ষ্য কৰে ইয়াতে দেখিব যে তেওঁৰ ডিচেম্বৰ মাহৰ বিলটো 0। আমি এই ভিডিঅ'টোত আজি আপোনালোকক এজন আমাৰ কনজিউমাৰ আছে, তেওঁৰ ফিডবেক তেওঁৰ মুখেৰে আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। আহকচোন আমি তেওঁৰ ফিডবেক এবাৰ জানি লওঁ। মই প্ৰথমতে PM সূৰ্যঘৰ আঁচনিটো টিভিত পালোঁ। সেইমতে মই অনলাইন যোগে আবেদন জনালোঁ আৰু তাৰপিছত JMD নামৰ এটা প্ৰতিষ্ঠানে, আমাৰ থলুৱা উদ্যোগী অভিযন্তা, তেওঁলোক আহি পেলাই মোক যোগাযোগ কৰিলে আৰু সেইমতে তেওঁলোকক এইটো ইনষ্টলেশ্যন বা বহুৱাৰ কাৰণে মই অনুৰোধ জনালোঁ। আৰু সেইমতে ছাবচিডি মই কেন্দ্ৰীয় চৰকাৰৰ পৰা 85,600 নে 800 টকা পালোঁ আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা পালোঁ 45,000। মাত্ৰ এমাহৰ ভিতৰতে গোটেই টকাখিনি পোৱাত মই অতি উৎফুল্লিত হৈ পৰোঁ, কাৰণ যেনেকৈ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল তেনেকৈ পইচাখিনি পাইছোঁ। সেইটো সমূহ গ্ৰাহকলৈ মই কোনো আশংকাৰ কাৰণ নাই বুলি মই কওঁ। আৰু দ্বিতীয়তে ছেভিংছ হিচাপে মোৰ প্ৰতিমাহে এই ঠাণ্ডাকালি আগতে মোৰ বিল আহে আপোনাৰ 1200, 1400, 1500 লৈকে। এতিয়া বৰ্তমান মোৰ এটা টকাও মই দিব লগা হোৱা নাই বিদ্যুৎ খৰচৰ নামত। কেৱল ইলেক্ট্ৰিচিটি চাৰ্জ আৰু ডিউটি এইটো ফিক্স যিটো চাৰ্জ থাকে সেইটো দিছোঁ, সেইখিনিয়ে। আৰু মোৰ ঘৰত বৰ্তমান AC আছে, ফ্ৰিজ আছে, পানী উঠোৱা পাম্প আছে। এই গোটেইখিনি চলোৱাৰ পিছতো, ৱাশ্বিং মেচিন আছে, গোটেইখিনি চলোৱাৰ পিছতো মোৰ বিদ্যুৎ বিল হিচাপে 0। বৰ্তমান মই অত্যন্ত আনন্দিত আৰু সমগ্ৰ অসমবাসী তথা ভাৰতবাসীক মই অনুৰোধ জনাওঁ যে আপোনালোকে কোনো আশংকা কৰিব নালাগে। এইটো যিহেতু চৰকাৰে ইমান ধুনীয়া এটা আঁচনি উদ্ভাৱন কৰিছে আৰু ৰাইজলৈ সহায়ৰ হাতখন আগবঢ়াই দিছে, আমি সেইখিনি সুবিধা গ্ৰহণ কৰিব লাগে। আৰু প্ৰত্যেকে আমাৰ যিখন এতিয়া বাতাবৰণ ইমান বেয়া হৈছে, পলিউশ্যন কেওপিনে, কয়লা পুৰি বিদ্যুৎ উৎপাদন কৰাৰ দিন আজি উকলিল। এতিয়া আমি প্ৰত্যেকে চৰকাৰৰ লগত হাত উজান দিব লাগে আৰু প্ৰত্যেকে আমাৰ প্ৰকৃতিয়ে দিয়া সূৰ্যৰ পোহৰত বিদ্যুৎ উৎপাদন কৰি আমি নতুন যুগৰ ফালে আগুৱাই যোৱাটো উচিত। আমাৰ এজন ট্ৰাষ্টেড কনজিউমাৰ হয়, তেওঁৰ থ্ৰুৱেদি আপোনালোকে, তেওঁ হেপী ক্লায়েণ্টছ বুলি ক'ব লাগিব, তেওঁৰ থ্ৰুৱেদি আপোনালোকে সকলো ধৰণৰ কথা, প্ৰত্যেকটো কথাই বুজিব পাৰিলে হয়তো আপোনালোকৰ অপিনিয়ন, মতামত জনাব আমাক। আমাৰ তেনেকুৱা বহু কনজিউমাৰ আছে, তেওঁলোকৰো আমি ফিডবেকসমূহ আপোনালোকৰ আগত দেখুৱাম। আমি এতিয়া আন এজন কনজিউমাৰৰ 2 মাহৰ আপোনালোকক এয়া ইলেক্ট্ৰিকেল কনজাম্পশ্যন, তেওঁৰ বিল দেখুৱাইছোঁ। 0 ৰুপিজ ইউনিটটো দেখা পাইছে 224.79, কিন্তু তেওঁ বিল দিব লগা হোৱা নাই। ডেট মিনছ সোলাৰেদি ফুল্লি এডজাষ্ট হৈ গৈছে। আৰু এতিয়া ষ্টেট ছাবচিডিৰ 2টা আপোনালোকক আমি প্ৰুফ দেখুৱাইছোঁ। 2জন কনজিউমাৰৰ এয়া 45,000 এমাউণ্ট তেওঁলোকে ষ্টেট ছাবচিডি লাভ কৰিছে।
আগৰ ভিডিঅ'ত আপোনালোকক আমি চেণ্ট্ৰেল ছাবচিডিৰ কিছুমান ডিটেইলছ দেখুৱাইছিলোঁ কাৰণ চেণ্ট্ৰেল ছাবচিডি আমি ডাইৰেক্টলি পৰ্টেলত দেখা পাওঁ কিন্তু ষ্টেট ছাবচিডিটো দেখা পোৱা নাযায় বাবে আপোনালোকক আমি কনজিউমাৰৰ একাউণ্টৰ থ্ৰুৱেদি আপোনালোকক মেছেজ আৰু তেওঁলোকৰ ষ্টেটমেণ্টৰ থ্ৰুৱেদি দেখুৱালোঁ আৰু যদি টাইমলি গোটেই কামখিনি হৈ যায় তেতিয়াহ'লেতো চেণ্ট্ৰেল ছাবচিডি 15 to 20 ডেজ অলমষ্ট 1 মান্থৰ ভিতৰত কমপ্লিট হৈ যায় আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদিহে আপোনালোকেও PM সূৰ্যঘৰৰ আণ্ডাৰত সোলাৰ ৰুফটপ ছিষ্টেম লগাম বুলি ভাবিছে তেতিয়াহ'লে JMD ইঞ্জিনিয়াৰিংছক আপোনালোকে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট ডিটেইলছ আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আৰু আপুনিও সোলাৰ ৰুফটপ ছিষ্টেম ব্যৱহাৰ কৰি সোলাৰ ৰুফটপ ছিষ্টেম ঘৰতে বহুৱাই আপোনাৰ ইলেক্ট্ৰিচিটি কনজাম্পশ্যন কমাব পাৰে আপোনাৰ বিল কমাব পাৰে গভৰ্ণমেণ্টৰ পৰা সাবসিডি লাভ কৰিব পাৰে আটাইবোৰ সুবিধা আপুনি এই সোলাৰ ৰুফটপ ছিষ্টেমেদি লাভ কৰিব আৰু আহকচোন আমি সকলোৱে গভৰ্ণমেণ্ট সাবসিডিৰে সোলাৰ ৰুফটপ ছিষ্টেম ঘৰতে বহুৱাই গ্ৰীণ এনাৰ্জি ৰিভলিউচনৰ এজন অংশীদাৰ হওঁ থেংক ইউ